হেল্ল' এভৰিৱান, আকৌ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আমি আজি আহিলোঁ বগৰী পাৰিবৰ কাৰণে। আৰু ইয়াত দেখিছোন ধুনীয়াকৈ ভণ্টিয়ে মেহেন্দি লগাই দিলে। মানে বগৰী খাবলৈ বহুত মন গ'ল আৰু বাজিছে এতিয়া এটামান। আমি এটামান বজাত আহিছোঁ। এয়া জেঠাই ছোৱালী আৰু ভাইটি, আমি এইকেইটা আহিছোঁ বগৰী বিচাৰি। ওচৰতে আহিছোঁ বাৰু, আমাৰ ঘৰৰ ওচৰতে বগৰী বিচাৰি আহিছোঁ। বগৰী খাবলৈ বহুত মন গৈ আছিলে আৰু এইটো বগৰী খোৱা ছিজনে যিহেতু, আৰু আমি বগৰী বুলি ক'লে এনেও পাগল। আৰু ব'লকচোন যাওঁ। এয়া বগৰী তল পাই গ'লোহি। ভাইটিয়ে বগৰী পাৰি আছে। বগৰীজোপাৰ ওপৰত বাৰু বগৰী ইমান নাই, কিন্তু তলত ধুনীয়াকৈ সৰি আছে। মানে সৰি বোলে গোটেইখিনি বগৰী, আৰু চুচি ইমান ৰঙা ৰঙা হৈ আছে। আৰু এয়া বগৰী পাৰিলোঁ। এয়া কেইটামান মই হাতত খাবলৈ লৈছোঁ, আৰু এয়া পলিথিনত কেইটামান লৈ লৈছোঁ খুন্দি খাবৰ কাৰণে। আৰু এয়া ভাইটিয়ে চুঙাতে খুন্দিলে, আৰু চুঙা সি নিজে কাটিলে। ধুনীয়াকৈ চুঙাত খুন্দা বগৰী বাৰু খাবলৈ এনেও টেষ্টিয়ে হয়। সি ধুনীয়াকৈ চুঙাতে খুন্দিলে, আৰু চুঙা খুন্দি হৈ গ'ল। মই দেখাবলৈ নহ'লে মানে। আৰু চুঙাত খুন্দা বগৰীবোৰ খাবলৈ বহুত ধুনীয়া হয়। আৰু এয়া চুঙাৰ পৰা উলিয়াই দিছে, চাওকচোন, একে চুঙা চাউলৰ নিচিনা ধুনীয়াকৈ বগৰী চুঙাতে খুন্দিলে। আৰু এয়া চুঙা চাউল বুলিয়ে ক'ব পাৰি। আৰু এয়া জলকীয়া গুড়ি আৰু এয়া বি জলকীয়া ধুনীয়াকৈ সি খুন্দিলে, সি নিজে উলিয়াইছে। আৰু এতিয়া আমি খোৱাতহে জোৰ, আৰু আমি খাই লওঁ বাৰু দেই। আৰু একেবাৰে ৰাতি লগ পালোঁ। এয়া আজি আলহী ভাত খাব মাতিছিলে, ওচৰৰে খুৰী দুজনী। এয়া মাছ আৰু এয়া মাংস, আৰু এয়া হ'ল পিছা জলকীয়া গুড়ি মায়ে পিচিছিলে। আৰু এয়া বাৰু মই ধুনীয়াকৈ কাটি দিলোঁ, পিঁয়াজ আৰু বিলাহী। এয়া মাক মই ধুনীয়াকৈ অকণমান সহায় কৰি দিলোঁ। আৰু এয়া আপোনাৰ আদা নহৰু পেষ্ট, জলকীয়া পিচিছে কাৰণে ৰঙা হৈ আছে বাৰু। আৰু এয়া দালি জাতিলাও দি দিছিলে ধুনীয়াকৈ, আৰু ওপৰত ধনিয়া ছটিয়াই দিছে। আৰু এইফালে বনি আছে ভাত, মায়ে ধুনীয়াকৈ বহাই দিলে। আৰু এয়া চক গোটেইখিনি দেখাই দিছোঁ। আৰু এইফালে মই বনাই আছোঁ বেঙেনা ফ্ৰাই। কেৰাহীখন লেতেৰা বুলি নক'ব দেই, সেইটো মানে দাগ বহি গৈছে, ধুলেও নাযায়। আৰু এয়া মই বেঙেনা ফ্ৰাই কৰি আছোঁ। এইফালে মাছৰ জোল ৰেডি। ধুনীয়াকৈ মাছ দেখাইছিলোঁ যে, মই বনাই হোৱাৰ পিছত দেখাইছোঁ, অকণ লৰাই দেখাই দিছোঁ ধুনীয়াকৈ। এয়া চক, এয়া মাছৰ জোল। আৰু কি আছে ধুনীয়াকৈ দেখাম বাৰু, একেবাৰে ৰেডি হৈ লওক গোটেইখিনি। আৰু মাংস যে দেখাইছিলোঁ, এয়া চক মাংসও ধুনীয়াকৈ বনাই ৰেডি হৈ গ'ল। মায়ে বাঢ়ি আছে বাৰু, মই বাঢ়ি থাকোঁতে দেখাইছোঁ। আৰু এয়া বেঙেনা ফ্ৰাই অকণমান এনেকুৱা হ'লে খাই ভাল লাগে, ৰঙা ৰঙা। আৰু এইফালে চালাড। আৰু আলহী পাই গ'লহি, মায়ে বনাই মানে বাঢ়ি আছে ভাত। আৰু এয়া চব ৰেডি, একেবাৰে ধুনীয়াকৈ দেখাই দিছোঁ। আলহী খুৰী আৰু বৌহে আহিছিল। আজি হ'ল নেক্সট ডে, আৰু কালি ধুনীয়াকৈ দেখিলেই খুৰীহঁত ভাত খাবলৈ আহিছিলে। খুৰীহঁতক দেখুওৱা নহ'লে বাৰু, ধুনীয়াকৈ কিহে ভাত খালোঁ ধুনীয়াকৈ দেখালোঁ। আৰু কালি মই গোটেই দিনটো যিখিনি আগৰ ক্লিপখিনিত মই ভইচ অভাৰ দিলোঁ, বেয়া নাপাব। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুইছোঁ, 11টামান বাজিছে। আৰু আজি যিহেতু ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিব, আজি নিৰামিষ খাব লাগিব। আৰু মায়ে ধুনীয়াকৈ ভাত বনাই থৈ গৈছে। এতিয়া ভাতকেইটা খাই লওঁ, আৰু মই যাম এতিয়া পিঠাগুড়ি খুন্দিবলৈ। আৰু কালি যে মেহেন্দি লগাইছিলোঁ, এয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁগৈ, আৰু ধুনীয়াকৈ দেখাই থাকিম আপোনালোকে চাওক। আৰু ভাতনো কিহে বনাই থোৱা আছে বোলক ধুনীয়াকৈ দেখাম। ৰাইচ মায়ে ধুনীয়াকৈ জাতিলাও ভাজিছিলে, আৰু মই জলকীয়া দুটা লৈ লৈছোঁ। আৰু এয়া চাটনি পিচিছিলে, দালি বটিছিলে। আৰু এয়া ভাতকেইটা ধুনীয়াকৈ নিৰামিষ ধুনীয়াকৈ খাই লওঁ। আৰু সকলোৱে কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি 3বাৰ কমেণ্ট কৰি দিব। আৰু ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। ৰাইচ ধুনীয়াকৈ ভাত পানীকেইটা খালোঁ, আৰু খাই বৈ ধুনীয়াকৈ মই ওলাই আহিলোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। আৰু মা আগতীয়াকৈ গ'ল, আৰু মই বোলো মই ভাত পানীকেইটা খাই ধুনীয়াকৈ গৈ আছোঁ বুলি ক'লোঁ। আৰু মই গা ধোৱা মানে অকণমান দেৰি হ'ল যে, কৈছোঁ 11টামান বাজিলে মই গা ধোৱালে। আৰু এতিয়া ধুনীয়াকৈ ভাত পানীকেইটা খালোঁ, খাই বৈ কাঁহী বাতি ধুই, আৰু এতিয়া ওলাই আহিছোঁ ধুনীয়াকৈ পিঠাগুড়ি খুন্দিবলৈ। বোলক একেবাৰে পিঠাগুড়ি খুন্দাত লগ পাম। এতিয়া কৈছিলোঁ পিঠা খুন্দিব গৈছিলোঁ, এতিয়া একেবাৰে পিঠা বনাই শেষ হোৱাৰ পিছতে দেখাইছোঁ। শেষ হোৱা নাই বাৰু, ইয়াতে বনি আছে। আৰু ইমানখিনি ইয়াত আছে। আৰু আৰু এইখিনি গুড় তিল। আৰু মই ধুনীয়াকৈ পিঠা ভাজি আছোঁ, জুইটো নায়েই, অকণমান ৰঙঠা আছে। আৰু ইয়াৰ পিঠাখিনি খিনি বনাইছিলে মায়ে, আৰু এইখিনি বনালোঁ মই। আৰু পিঠাখিনি কেনেকুৱা হৈছে দেখিবলৈ ধুনীয়াকৈ ক'ব দেই। এইখিনি চব ধুনীয়াকৈ দেখাই দিছোঁ। শিকিহে আছোঁ বাৰু, মানে বনাব জানো আৰু, কিন্তু ইমান পাৰফেক্টকৈ মাহঁতৰ নিচিনা নহয় আৰু, কিন্তু বনাবলৈ ট্ৰাই কৰোঁ। আৰু এইখিনি মই বনোৱা পিঠা ধুনীয়া হৈছে নাই কমেণ্ট এটা কৰি ক'ব। এইখিনি চব ধুনীয়াকৈ আগৰখিনি মায়ে বনোৱা, আৰু এইখিনি এতিয়া মই বনাইছোঁ। এতিয়া মা গৈছে বৰমাহঁতৰ ঘৰলৈ, আৰু মোক বনাব ক'লে। আৰু মই ধুনীয়াকৈ এইকেইটা বনাই আদায় কৰি দিলোঁ। এইকেইটাই হ'ল মই বনোৱা। ধুনীয়া হৈছে নাই কমেণ্ট এটা কৰি ক'ব দেই ৰাইজ। এতিয়া সন্ধিয়া হৈ গ'ল, ধুনীয়াকৈ আমি আহিলোঁ নামঘৰলৈ। আজি যিহেতু 500 বছৰ
পিছত ৰামচন্দ্ৰ অযোধ্যালৈ ঘূৰি আহিছে, আমিও আহিছোঁ ধুনীয়াকৈ নামঘৰলৈ চাকি তাকি দিলোঁ আৰু আমি ধুনীয়াকৈ বহি আছোঁ ধুনীয়াকৈ প্ৰসাদ খাবলৈ। তাৰপিছত যাম মন্দিৰলৈ। আৰু আপোনালোকে ভাবিছে চাগে ইমান আগতীয়া বতৰত কিয় পিঠা বনাইছে। মাঘৰ মাহটো পিঠা বনাই থাকিম বুলি ভাবিছোঁ, এনেই কৈছোঁ আমাৰ মা ফুৰিবলৈ যোৱা কথা আছে আৰু সেইকাৰণে পিঠা বনাইছোঁ। আৰু ধুনীয়াকৈ নামঘৰটো দেখা পাব। এই ভাগ আমাৰ নামঘৰ ভাগ, ধুনীয়াকৈ আপোনালোকক অকণমান দেখাই দিছোঁ। চব সেয়া ধুনীয়াকৈ দেখাই দিছোঁ। ইজনী বহি আছে, এই ভাগ আমাৰ ধুনীয়াকৈ নামঘৰ। সোমাই যাওঁ ব'লক। এই ভাগ আমাৰ নামঘৰ ভাগ, চবতে চাকি দি দিয়া হৈছে আৰু সেইফালে প্ৰসাদ ঠিক কৰি আছে। এই ভাগে আমাৰ নামঘৰ ভাগ। এই ভাগ আসন ভাগ আমাৰ চব। এই ভাগ এই নামঘৰ ভাগ ধুনীয়াকৈ দেখাই দিলোঁ আপোনালোকক। এই ভাগেই হ'ল আমাৰ নামঘৰ ভাগ। ৰাইজ নামঘৰৰ পৰা আহিলোঁ, আহি মানে একে মন্দিৰত বহি আছোঁ ধুনীয়াকৈ। জেঠাই বনাই আছে চাহ, সেইজনী আমাৰ জেঠাই। আৰু মন্দিৰত পাঠ পঢ়ি আছে আৰু ধুনীয়াকৈ চাহ লৈ ল'লোঁ। আৰু ভইচ অভাৰটো দি থাকোঁতেনে মানে মই বাহিৰত বহি আছোঁ যে বেকগ্ৰাউণ্ডত অকণ বেলেগ চাউণ্ড শুনি থাকিব পাৰে, তাৰ কাৰণে চৰি বাৰু। আৰু ইয়াত ধুনীয়াকৈ চাহ ল'লোঁ আৰু প্ৰসাদ বিতৰণ কৰি সেৱা লৈছে। আমি ধুনীয়াকৈ প্ৰসাদ খাব বহিলোঁ। আৰু ৰাইজ চাওক, মই ঘৰমূৰি পাত পাইছোঁ, মানে ঘৰৰ পৰা অকল ময়ে আহিছিলোঁ আৰু লগতে মই ঘৰমূৰি পাত পাইছোঁ। এয়া ধুনীয়াকৈ এই ভাগ আমাৰ মন্দিৰ ভাগ, সকলোৱে সেৱা কৰি দিব আৰু য'ৰ পৰা চাই আছে। আমি ধুনীয়াকৈ এতিয়া প্ৰসাদ চৰসাদ লৈ ল'লোঁ। এয়া প্ৰসাদ আগবঢ়াইছে আৰু সেৱা কৰিছে। বেছি মানুহ নহয়, আমি এইকেইটাই আৰু। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, অলৰেডি বহুত দীঘল হ'লে আৰু দীঘল নকৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।